হাৰাটো মই সহ্য নহয়। মই হাৰা শিকাই নাই জীৱনত, কোনো এংগলতে, খেলতে হওক, ঠিকাদাৰিতে হওক, যিকোনো এংগলত মই জিৰ'ৰ পৰা আহি বহুত ওপৰলৈ অহা হিৰো। আজিৰ এই সময়ত আমাৰ UPPL দলৰ যি ধৰণৰে এটা জাগৰণ বা সমাৱেশবিলাক যেনে ধৰণৰ হ'ব ধৰিছে, আমি ইয়াক দেখা পাই পেলাই গম পাওঁ যে আগন্তুক যি NDAৰ যি চৰকাৰ হ'বলৈ গৈ আছে, BJP, UPPL আৰু AGPৰ, ইয়াত প্ৰমোদ বড়োই যে আকৌ এবাৰ চিফ হ'বলৈ গৈ আছে, ইয়াত এটা বিন্দুৰো ইয়াত প্ৰশ্নচিহ্ন নাই। আজি আমি চৰাইবিল এই যোনটো ঠাই য'ত আমি আপোনালোকক ইণ্টাৰভিউ দি আছোঁ, সেইটো আমাৰ আজিৰ পৰা ইয়াত নতুন কৰি আমি ব্লক, আমাৰ যোনটো আহি থকা যোনটো নিৰ্বাচন, ইয়াৰ পৰাই চৰাইবিল সমষ্টিটো যুঁজ হ'ব। আৰু ইয়াত চৰাইবিল সমষ্টিত মই যিহেতু ডাইৰেক্টলি ইয়াত অলপ নিজকে ইনভল্ভ কৰি পেলাই কাম কৰি আছোঁ, বিশেষ কৰি মই হাৰাটো মই সহ্য নহয়। মই হাৰা শিকাই নাই জীৱনত, কোনো এংগলতে, খেলতে হওক, ঠিকাদাৰিতে হওক, যিকোনো এংগলত মই জিৰ'ৰ পৰা আহি বহুত ওপৰলৈ অহা হিৰো। গতিকে চৰাইবিলৰ পৰা জিকাই লৈ যোৱাটো যিহেতু মোৰ দায়িত্ব, এই অফিচৰ পৰাই কাম কৰি পেলাই আগন্তুক দিনত BPFৰ পৰা মুক্ত কৰা যি চৰাইবিল সমষ্টিৰ দায়িত্বটো মই লৈছোঁ। গতিকে আহি থকা সময়ত সমগ্ৰ কোকৰাঝাৰবাসী ৰাইজে যাতে প্ৰমোদ বড়ো ডাঙৰীয়া যি চৰকাৰ 25ৰ পৰা 30লৈ চলাবলৈ গৈ আছে, ইয়াত যাতে সকলো সা সুবিধাটো তেখেতসকলেও পায়, তেখেতসকলৰ ৰাজনৈতিকভাৱে যাতে সক্ৰিয় হৈ থাকে, কাউন্সিলত কোকৰাঝাৰ সমষ্টি বা কোকৰাঝাৰ ডিষ্ট্ৰিক্টে যাতে দবদবিত থাকে, তাৰ কাৰণে মই আহ্বান কৰিছোঁ। কোনো ধৰণৰ কথা BPFৰ, বিশেষ কৰি কংগ্ৰেছৰ তেখেতসকলৰ যিটো প্ৰভাঞ্চনা, যিটো মিছা মাত, যোৱা 17 বছৰত যি তেখেতসকলে বিফল ৰাজনীতি কৰিলে, হত্যা, হিংসা, লুণ্ঠনৰ বাদে তেখেতসকলে মাৰ ধৰ মদেৰে 17 বছৰ মদ খাই পেলাই তেখেতসকলৰ যি অৱস্থা হৈ গ'ল। গতিকে দুইনাই যাতে এই দুনিয়াত আৰু আমি যাতে ঘূৰি নাযাওঁ। নতুন নতুন ল'ৰাবোৰে বহুত জ্ঞান আয়ত্ব কৰিছে। আহি থকা নৱপ্ৰজন্ম যি আছে, তেখেতসকলে নিজৰ যোনটো জীৱন চাবলৈ যি ইচ্ছা আছে আগফালে, তেখেতসকলে এই সুবিধাটো ল'ব লাগে। কাৰণ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই সমাজত এনেকুৱা এটা সৃষ্টি কৰি থৈ যাবলৈ বিচাৰিছে যে সকলোকে সমান অধিকাৰ, সকলোৰে ৰিলিজন ৱাইজত সকলোকে যাতে যুগে যুগে বুৰঞ্জী হৈ থাকে, তেনেকুৱা কাম তেখেতসকলে কৰি আছে। গতিকে আমি সকলোৱে এক হৈ পেলাই তেখেতৰ লগত থাকিব লাগে। আজি আমি ইয়াতে চৰাইবিল ব্লক কমিটিৰ কাৰণে UPPL দলৰ ইয়াত আমাৰ ষ্টেট এনেকৈ অফিচ নাছিলে, আমাৰ ডিষ্ট্ৰিক্ট আছে কিন্তু ব্লক অফিচ ইয়াত নাছিলে। কিন্তু আমি ইয়াত আজি এইখন ঠাইত চৰাইবিল ব্লক কমিটিৰ UPPL অফিচখন আজি আমি উদ্বোধন কৰিছোঁ। আৰু এই অফিচতে থাকি আমাৰ কৰ্মকৰ্তাসকলে আহি থকা দিনত আমাৰ যিখিনি কাৰ্যপন্থা যুগুত কৰিব লাগে আমি ইয়াৰ পৰাই কৰিম। আৰু আমাৰ শ্ৰদ্ধাৰ ৰাইজক আমি ইয়াৰ পৰাই আমি যি মেছেজ দিব লাগে, বা ৰাইজে যদি আমাক অফিচত কিবা আলোচনা কৰিব লাগে, এতিয়া অফিচতে আহি আমি আলোচনা কৰিব পাৰিম। আৰু আপোনালোকে নিশ্চয়কৈ জানে, আমি ইতিমধ্যেই আগন্তুক BTC নিৰ্বাচনৰ কাৰণে আমি টঙালি বান্ধিছোঁ। আৰু বিভিন্ন দলবোৰে যেনেকুৱা ধৰণৰ নিজৰ নিজৰ কাম কাজ চলাই গৈ আছে, আমি ষ্ট্ৰংলি ক'বলৈ গ'লে এইবাৰ ইলেকশ্যনত আমি শক্তিশালী ৰূপত আমি নামিম আৰু যুঁজত আমি নামিম। গতিকে মই ভাবোঁ আমাৰ সন্মানীয় BTR চিফ প্ৰমোদ বড়োৰ নেতৃত্বত এইবাৰ আকৌ আমি যে চৰকাৰ গঠন কৰিব পাৰিম, 2025 নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা পাই যে আমি চৰকাৰ যে গঠন কৰিম, আজিৰ তাৰিখতে এইটো ফাইনেল হৈছে। আৰু আপোনালোকে প্ৰায়ভাগতে দেখিবলৈ পাইছে, আমাৰ যিটো বৰ্তমানত আমি বুথ সন্মিলন আমি কৰিছোঁ, বেনিফিচিয়াৰীসকলক আমি সন্মিলন কৰিছোঁ। প্ৰত্যেক সমষ্টিতে আপোনালোকে দেখিবলৈ পাব ইয়াত 15,000তকৈ বেছি আমাৰ মানুহবিলাকে ৰাইজে তাত গোট খাইছে। এইটোৱে আমাক এটা আগতীয়াকৈ প্ৰমাণ কৰি দিলে যে সঁচাকৈয়ে এইবাৰ BTRত UPPৰ দলৰ লগত পেৰ মাৰিব পৰা তেনেকুৱা দল নাই। গতিকে আজি আমি এই অফিচতে থাকি, বিশেষকৈ আমাৰ চৰাইবিল ব্লক কমিটিয়ে এই অফিচতে থাকি সুচাৰুৰূপে কাম চলাই যাব। আৰু আমাৰ বিভিন্ন দিশত যিখিনি আমি কাৰ্যপন্থা যুগুতাব লাগে তাৰ পৰা আমি যুগুতাই লৈ যাম। এতিয়া আমি কোনে থাকে নাথাকে এইটো আমি চোৱা নাই, কাৰণ নিৰ্বাচনটো নিজৰ দলক শক্তিশালী ৰূপত প্ৰদৰ্শন কৰি পেলাই নিৰ্বাচন খেলাটোৱেই সব দলৰ এইটো নীতি আৰু আদৰ্শ। আৰু আগতেও আপোনালোকে চাইছে
যে আমি 2020 চনতো কাৰো লগত আমি ফ্ৰী পলছ এলায়েন্স তেনেকুৱা কৰা নাছিলোঁ। এইবাৰ আমি ফ্ৰী পল এলায়েন্সৰ কথা আমি এতিয়াও ভবা নাই, কিন্তু আমি অকলে যিহেতুকে খেলাৰ কাৰণে আমাৰ সামৰ্থ্য আছে, সেইকাৰণে আমি নিজৰ দলক শক্তি বঢ়াই পেলাই বা যিখিনি আমাৰ শক্তি আছে এইটো প্ৰয়োগ কৰি পেলাই আমি মেজিক নাম্বাৰ পাবৰ কাৰণেহে আমি এতিয়া চেষ্টা চলাইছোঁ।